এয়া মই সৰু সৰুকৈ কাটি লৈছোঁ পিঁয়াজ, লগত নহৰু আৰু জলকীয়া খুন্দি লোৱা, আৰু সৰু সৰুকৈ কাটি লৈ বিলাহী। এয়া হৈছে চয়াবিন, মই পানীত তিয়াই থৈ দিছোঁ অলপ সময়। আৰু এয়া হৈছে গাখীৰৰ চানা, গাখীৰখিনি ফাটি গৈছিল তাৰে চানাখিনি। এয়া আলু অলপ মই ডাঙৰ ডাঙৰকৈ পিচ কৰি কাটি লৈছোঁ। এতিয়া মই গৰম কেৰাহীত তেল দি দিছোঁ। এয়া হৈছে মটৰ তিয়াই থৈ দিয়া, গ্ৰীণ মটৰ। এতিয়া কেৰাহীটোত মই আলুখিনি দি দিছোঁ। আলুখিনি অলপ ভাজি ল'ম ৰংচুৱাকৈ। লগতে মই তিয়াই থৈ দিয়া চয়াবিনখিনিও একেলগে পানীটো আতি কিনে মই দি দিম। চয়াবিন আৰু আলুখিনি মই একেলগে ভাজি ল'ম। ইয়াত মই অলপ ৰং গুড়া দিম। এয়া দেখিছে ভাজা হৈ গৈছে আলু আৰু চয়াবিনখিনি। এতিয়া আন এটা বাচনত ওলাই ৰাখি থ'ম। ইয়াতে আকৌ মই তেল দি দিছোঁ গৰম হ'বলৈ। ইয়াতে মই দিছোঁ জিৰা, গোটা জিৰা, আৰু লগত এটা দিছোঁ শুকান জলকীয়া। এইখিনি অলপ সময় ভাজিম। অলপ সময় ভাজাৰ পিছত ইয়াত সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি মই দি দিম। এতিয়া পিঁয়াজখিনি ভালকৈ ভাজিব। অলপ সময় ভাজাৰ পিছত ইয়াত খুন্দি থোৱা নহৰু আৰু জলকীয়াখিনি মই দি দিম। নহৰু আৰু জলকীয়া দিয়াৰ পিছত এতিয়া এইখিনি ভাজিব অলপ সময়। অলপ সময় ভজাৰ পিছত এয়া দেখিছে ভাজা হৈ গৈছে। অলপ সময় ভজাৰ পিছত আমি কাটি থোৱা বিলাহীখিনিও দি দিম। এতিয়া ইয়াতে দিম ৰং গুড়া আৰু নিমখ। লগত ইয়াতে দি দিছোঁ জিৰা গুড়ি আৰু ধনিয়া গুড়ি। এতিয়া ঢাকনিখনেৰে ঢাকি দিম, মছলাখিনি যাতে ভালকৈ সিজি যায়। এতিয়া ঢাকনিখন গুচাই আকৌ লাৰি দিব। গোটেইখিনি মছলাতে একেলগে মিহলি হৈ যায়। এতিয়া গাখীৰৰ চানাখিনি দি দিম। গাখীৰৰ চানাখিনি দি কিনে ভালকৈ লৰাই দিব, গোটেইখিনি যাতে মিহলি হৈ যায়। মছলাখিনিৰ লগত যাতে চানাখিনি একদম মিহলি হৈ যায়। এনেকৈ মিহলি হোৱাৰ পিছত ইয়াতে ঢাকনিখন লগাই দিব আৰু গেছটো অলপ কমাই ৰাখিব। ভাজা হোৱাৰ পিছত ইয়াতে গৰম পানী দি দিব। গৰম পানী দি কিনে আকৌ অলপ টাইম ভাজিব। এতিয়া ইয়াতে তিয়াই থৈ দিয়া মটৰখিনিও দি দিম। আপোনালোকে মটৰখিনি আগতে সিজাই ল'ব পাৰে, অলপ 80% কুক কৰি ল'ব পাৰে, কিন্তু মই এনেকৈ দি দিছোঁ। মটৰখিনি দি কিনে সিজিবলৈ দিব। মটৰখিনি যাতে 70% 80% সিজি যায়।
কাৰণ আলুখিনিতো আমি ভাজি থৈছোঁ, সেইকাৰণে আলুখিনি সোনকালে সিজি যাব, মটৰখিনি অলপ টাইম ল'ব। সেয়েহে আমি মটৰখিনি আগতে অলপ দি কিনে সিজাই ল'ম। মটৰখিনি 80% কুক হোৱাৰ পিছত আমি ইয়াতে আলু আৰু চয়াবিনৰ ভাজিখিনি দি দিম। ভাজিখিনি দি কিনে আমি লৰাই দিম ভালকৈ। এই গোটেইখিনি ভাজা হৈ গৈছে। এতিয়া আমি ইয়াতে গৰম পানী দি দিম। গৰম পানী অলপ বেছিকৈ দি কিনে ঢাকনিখন লগাই সিজিব দিব। তেতিয়া যিহেতু নিমখ কম দিছিলোঁ, এতিয়া আপুনি অলপ নিমখ দি দিব আপোনালোকৰ সোৱাদ অনুসৰি। শেষত মই ইয়াতে অলপ বাটাৰ দি দিম। নিদিলেও কথা নাই, কিন্তু দিলে ভাল লাগিব। এতিয়া গেছটো অফ কৰি দিম। হৈ গৈছে। ভিডিঅ'টো কেনে পালে জনাব আৰু আপোনালোকে বনাই খাব।